হাই গাইস, আপোনালোকৰ ভালনে? মোৰো ভাল। আজি বিশেষ বজাৰ উৰুকা। আমি হয়তো সদায় দৈনন্দিন বজাৰ কৰোঁ, কিন্তু বছৰৰ আজিৰ উৰুকাৰ বজাৰ খুব অত্যন্তকৈ আৱশ্যকীয়, খুব ইণ্টাৰেষ্টিং। আমি গৈ আছোঁ এতিয়া বজাৰ কৰিবলৈ। এয়া মোৰ লগত আছে বিকাশ। বজাৰ কৰি যাম আমি নাগজুলি বজাৰ। আমি পৰৱৰ্তী সময়ত নাগজুলি বজাৰত কি আজি ওলাই বিশেষ ডাঙৰ ডাঙৰ মাছ, হাঁহ, কুকুৰা আজি সকলো দেখুৱাম। খন্তেক সময়ৰ পিছতে আমি নাগজুলি বজাৰ পামগৈ। তাত আকৌ আপোনালোক এই ভিডিঅ'তে মই দেখাবলৈ চেষ্টা কৰিম। শুভ ভোগালী বিহু। সকলোৱে আজি উৰুকাত মাছে মঙহে আনন্দ ফূৰ্তি কৰি খাওক। সকলোৰে যাতে বছৰটো ভালকৈ যায় তাৰ কামনা কৰিছোঁ। পৰৱৰ্তী ভিডিঅ' মই আপোনালোকক বজাৰখনৰ সমূহ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। মনোজে গাড়ী চলাই আছে। হেল্ল' মনোজ। আমি বজাৰলৈ গৈ আছোঁ এতিয়া। ঠাণ্ডা। এয়া আমি বৰনদী হাইলেণ্ড পালোঁ বৰ্তমান। এয়া বৰনদী হাইলেণ্ড। ইয়াৰ পৰা 2-3 কিলোমিটাৰমান গ'লে আমি নাগজুলি বজাৰ পাম। আমি এতিয়া বৰনদী হাইলেণ্ডত সোমাইছোঁ। তাৰপাছতেই আমি বজাৰলৈ সোমাম। বজাৰত আপোনালোকৰ কাৰণে ইমান ডাঙৰ ডাঙৰ মাছ ওলাইছে, হাঁহ কুকুৰা ওলাইছে, মই দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধন্যবাদ। এয়া ৰিচেণ্টলি আমি আহি পালোঁ বজাৰ, নাগজুলি বজাৰ। ইয়াত আপোনালোকক কি মাছ ওলাইছে আৰু মই গ্ৰাহকসকলৰ লগতো জড়িত হ'বলৈ চেষ্টা কৰিম। ভাইটি ক'ৰ পৰা আহিছা? মই উবাৰীৰ পৰা আহিছোঁ। মাছ কিনিলোঁ। মাছৰ বজাৰ কেনেকুৱা পিছে? বজাৰ বেয়া নহয়, ভালে। বহুত ডাঙৰ ডাঙৰ মাছো ওলাইছে ইয়াত। ভাল লাগিছে আহি। দাম চামসমূহ দাম চামো ঠিকে আছে। আহি 300 টকা 400 টকা কেজি কৈছে। আজিতো উৰুকাৰ বজাৰ অলপ বেছি হ'ব। অলপ ক'বই আজি উৰুকাৰ বজাৰ। তাতে গতিকে মই ব্যৱসায়ীসকলকো মই খুজিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টি। যদি ভাল লাগে হেল্ল' বাঙালী পাৰায়াম ইউটিউব চেনেল মোৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। দাদা কেইটকা গাহৰি? 300। বজাৰ কেনেকুৱা চলিছে? আৰম্ভণি হৈ আছে নহয়, আৰু আহিবলৈ বাকী আছে। চাই থাকক। এই ব্যৱসায়ীসকলেও আজি উৰুকাৰ কাৰণে খুব ৰাতিপুৱাই উৎসাহ উদ্দীপনাৰে বজাৰত লৈ আহিছে তেওঁলোকৰ গাহৰিসমূহ। ইয়াত কাষ্টমাৰে কিনিব। এয়া যোজা চলাই আছে এফালে গাহৰি কটাৰ কাৰণে। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টি। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। হেল্ল' হাই ফ্ৰেণ্ড। এয়া মই আকৌ চব্জি বজাৰত সোমাইছোঁ এইবাৰ। এয়া মই লগ পালোঁ এয়া অখিল। নমস্কাৰ। বজাৰ কেনেকুৱা চলিছে? বজাৰ বৰ্তমান ভালেই। আজি অলপ দাম বেছি মালৰ। উৰুকা বুলি আজি দাম বেছি লৈছেতো ল'বই, ল'বই। এইটো সৰু কথা। গতিকে সকলোৱে উৰুকা আনন্দৰে পালন কৰক। সন্ধিয়া এসাঁজ ভাত ভোজ খাওক, ফূৰ্তিৰে নাচি বাগি আমি পৰৱৰ্তী দেখুৱাই আছোঁ। তোমালোকৰ আয়োজন কেনেকুৱা? আয়োজন ভাল বৰ্তমান। আয়োজন ঠিকেই আছে, বৰ্তমান ভালে চলি আছে। এতিয়া ঘৰত দেউতাই চুঙা পিঠাৰ বাঁহ কাটি আছে। হয় হয়। গধূলি চুঙা পিঠা বনাব। পিঠা সান্দা কালি হৈছে, লাড়ু বনাই আছে। বাকী চব ভাল। ধন্যবাদ। ধন্যবাদ থাকিল সকলোকে। বিহুৰ শুভেচ্ছা থাকিল। বিহুৰ শুভেচ্ছা সকলোলৈ থাকিল আৰু নে কি? গতিকে সকলোৱে ভালে কুশলে থাকক। ধন্যবাদ।